हेलो बंधुসকল কি খবৰ ভাইনেছ ব্লগলৈ স্বাগতম জনাইছো বন্ধুসকল আজি আমি আহিছো মানে কি আমাৰ হৈহতলিত স্পিয়াৰ কৰিবলৈ এইটো হল স্পিয়াৰটো আপোনালোকে দেখি আছে ও ভিডিওটো লাষ্টলৈকে চাই থাকিব বুলি আশা থাকিল এইটো হল স্পিয়াৰটো ইয়াতে আধা মাইলুৱে এইটো সাইড মাৰা হলে বাকি এই সাইডটো আছে বেছি না অলপ আছে এইটো স্পিয়াৰটো কাৰেন্টৰ হয় আগৰ নিচিনা হ্যান্ডেল মাৰিব নালাগে এতিয়া কাৰেন্ট হৈ আছে সব সুইচ আছে এইটো চাৰ্জ দিব পাৰে এইটো সুইচটো ইমান এটা ভাল হোৱা নাই পাই বেলেগৰ উঠিলে চাওক এইবিলাক বেলেগৰ উঠিলে আমাৰ কিন্তু উঠিব হোৱাই নাই এইবিলাক সেইকাৰণে ভিটামিন মাৰি দিছো ভিটামিনটো আপোনালোকক দেখাই আছো ভিটামিনটো মানে কি জানে 500 টকা লৈছে তো মামা এজনে দিছে তো আপোনালোকক ভিটামিনটো দেখাই আছো আৰু মানে 10 চামুচকে দিব দিছে তেতিয়া মানে সোনকালে মানে পুলিটো উঠি আহে আৰু আপোনালোকক ভিটামিনটো দেখাম আপোনালোকে চাই থাকক লোকসকলে এইটো হল ভিটামিনটো সব এইটো নামটো লিখাই আছে ইয়াৰ প্ৰাইচটো হৈছে 500 টকা এইটো সব লিখা হৈ আছে ইয়াতে 500 টকা লিখা হৈ আছে 1 লিটাৰ এইটো বন্ধাকবি এইবিলাক আনাৰস এনেকৈ সকলোতে মাৰিব পাৰে আপোনালোকে পিকচাৰটো দেখিছে 10 চামুচ দিব লাগে মামাই কৈছিলে মানে সো আমি সেইকাৰণে 10 চামুচ দি খৰিহত মাইছো আৰু কি হয় বাও চাও সব বন্ধুসকল এনেকৈ মাৰি আছো আৰু ভিটামিন স্পিয়াৰটো ললো যে পিঠিটো একে ভিজি গল অকমান আছে আৰু এখিনি মাৰি কৰি গুছি যাম আৰু সো ভিডিওটো যদি ভাল লাগিলে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব নেক্সট এটা ভিডিও লৈ সোনকালে আহিম টাটা বাই বাই